নমস্কাৰ, মই বিজয়। মই আপোনালোকক কৈছিলোঁ যে মোৰ ড্ৰাগন ফ্ৰুটবোৰ যেতিয়া নেকি পকিব তেতিয়া মই আপোনালোকক হাৰ্ভেষ্ট কৰি পেলাই টেষ্ট ৰিভিউ কৰি দেখুৱাম। কিন্তু মই নাজানো যে আজি পকি যাব বুলি। দুটাও পকি গৈছে। আজি মই হাৰ্ভেষ্ট কৰিম আৰু আপোনালোকক দেখুৱাম। বিশেষকৈ মই এতিয়া ট্ৰাইপড আনা নাই বা মোৰ লগত কোনেও নাই। এতিয়া বহুত অসুবিধা হ'ব যে এই ফলবোৰ আপোনালোকক হাৰ্ভেষ্ট কৰি দেখুৱাৰ সময়ত বিশেষকৈ মোবাইলটোও ধৰি ৰাখিব লাগিব, আকৌ ফলটোও কাটিব লাগিব গছৰ পৰা। সেইটো কাৰণে অলপ অসুবিধা হৈ যায়। তেওঁ মই আপোনালোকক যিমানখিনি দেখুৱাব পাৰোঁ চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। আৰু বিশেষকৈ দুটা ফল প্ৰথমত মই আপোনালোকক দেখুৱাই লওঁ যে কেনেকুৱা পকিছে। এইটো অলপ চাবই পাইছে যে ইয়াৰ অলপ কালাৰ হৈ আহিছে। বিশেষকৈ ই আৰু এদিন ৰাখিলে কিন্তু পুৰা ফুল পকি যাব। মই এতিয়া ইয়াত নাৰাখোঁ, মই ইয়াৰ পৰা হাৰ্ভেষ্ট কৰি ল'ম আৰু মই ঘৰত লৈ যাই আপোনালোকক দেখুৱাম যে এইটো কিমান ওজনৰ হৈছে। আৰু সেইফালে তলত আৰু এটা আছিলে, সেইটোও মই আপোনালোকক দেখুৱাই দিওঁ। চাবই পাইছে এইটোও পুৰা কালাৰ আহি গৈছে। মই এতিয়া হাৰ্ভেষ্ট কৰাৰ কাৰণ এটাই, ইয়াত কিন্তু মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত মোৰ এই বাগানটো আছে আৰু ইয়াত যে এই ফলবোৰ থাকিব কোনো গেৰাণ্টি নাই। চাবই পাইছে এইফালে পুৰা খোলা এৰিয়া। এই খোলা এৰিয়া বুলি মই ইয়াত এতিয়া ফলটো নাৰাখোঁ। যেতিয়া ইচ্ছা তেতিয়াই আহি পেলাই কাটি চুৰি কৰি লৈ যোৱাৰ চান্স আছে। সেইটো কাৰণে মই এতিয়া নিজেই কাটি মোৰ ঘৰত লৈ যাম আৰু বাকীটোতো গমেই পাই, লৈ যাই পিছত টেষ্ট ৰিভিউ হ'ব, আপোনালোককো দেখুৱাম। তো বলক প্ৰথমত এই ফলটো আৰু সেই ফলটো দুটাকো কাটো আৰু ঘৰত লৈ যাওঁ, যাই পেলাই আপোনালোকক ওজন কৰি দেখুৱাওঁ আৰু ফলটো টেষ্ট কৰিও দেখুৱাওঁ। মই এটা ষ্টিলৰ চাকু লৈ আহিছোঁ। এই চাকুটোৰ সহায়তে মই বৰ্তমান ফলটো কাটিম। তো ফলটো কাটি লওঁ এতিয়া। কাটাৰো আনা নাই, মই নাজানো যে আজি এই ফলটো হাৰ্ভেষ্ট কৰিব লগা হ'ব বুলি, নহ'লে মই কাটাৰ লৈ আহিলোঁ হয়। এই যে ফলটো মই এতিয়া বৰ্তমান হাৰ্ভেষ্ট কৰি ল'লোঁ। তো সেইফালে যোনটো আছে সেইটোও মই হাৰ্ভেষ্ট কৰি পেলাই আপোনালোকক দেখুৱাম। চাবই পাইছে ফলটো কিমান ধুনীয়া। এই ফলটোকো বলক কাটি লওঁ বা হাৰ্ভেষ্ট কৰি লওঁ। চাবই পালে মই এতিয়া বৰ্তমান দুটাকো কাটিং কৰি লৈ আহিলোঁ। তো এনেকুৱাকৈ আপোনালোকেও কাটিং কৰিব লাগিব। এইবিলাক কিন্তু ড্ৰাগন ফ্ৰুটছ পূৰা অৰ্গেনিক। বিশেষকৈ মই মোৰ ঘৰৰ মানুহক খুৱাম বুলিহে এইকেইটা পূৰা অৰ্গেনিক ৰাখিছোঁ বা কোনো কেমিকেল ৰাসায়নিক স্প্ৰে একো কৰা নাই মই। ফলবোৰ দেখিলে আপোনালোকে গম পাই যাব কোনটো অৰ্গেনিক আৰু কোনটো কেমিকেলৰ ফল। তো বলক যাওঁ এতিয়া ঘৰত আৰু আপোনালোকক দেখুৱাওঁ যে এইকেইটাৰ ওজন কিমানখিনি হৈছে দুটাৰ মিলি। বা এই চাক জিৰ' আছে, পূৰা জিৰ' হৈ আছে। মই এতিয়া এইটো ইয়াত লটকুৱাই পেলাই দেখুৱাই দিওঁ। তো চাব পাইছে মই ইয়াত ওলোমাই দিছোঁ বা লটকুৱাই দিছোঁ। এইটো ওলোমাৰ পিছত ইয়াত 170 গ্ৰাম ওলাইছে দুটা ফল। এই ভেৰাইটিটো মোৰ বাগানৰ পৰা মই আঁতৰাই দিম। এই গছটোকে মই নাৰাখোঁ। এনেকুৱা যদি সৰু চাইজৰ যদি ফল হয় তেতিয়াহ'লে কিন্তু আপুনি যদি বিক্ৰী কৰিবৰ কাৰণে ড্ৰাগন ফল লগাই, এই ভেৰাইটিটো কিন্তু মাৰ্কেটত চেল নহ'ব। আপোনালোকে চাবই পাইছে ইয়াৰ কালাৰটো কিন্তু পুৰা বিটৰ নিচিনা, যেনেকুৱা অলপ পিংক কালাৰ আৰু ৰেড কালাৰ মিক্স আছে। চাবই পাইছে পুৰা ৰঙাও কিন্তু নহয়, দুটা মিক্স। এইটোৱে মই কৈ আছোঁ, এই ভেৰাইটিটো আপোনালোকে কমাৰ্চিয়েল ফাৰ্মিং কৰিব নোৱাৰিব। বাকী চবৰ কাৰণে ঘৰত লগাই ৰাখিব পাৰে 2-3টামান গছ।